Hello viewers, নমস্কাৰ মই সুস্মিতা বৰ্মন ৰয়ে মোৰ চেনেল সুস্মিতা বৰ্মন ৰয়ৰ অন্য এটি ভ্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আমিও সব ঘৰত ভালে কুশলে আছো আৰু টাইটেল আৰু থাম্বনেল চাইতো আপোনালোকে গমেই পাইছে আজি আমাৰ ঘৰত নখোৱা ভোগৰাজৰ উৎসৱ আছে হে ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছো কাম বনখিনি কৰা হ'ল তথাপি মানে মই ভাবিলো ব্যস্ততাৰ মাজতো আপোনালোকলৈ এটি সৰু ভিডিও আগবঢ়াও আৰু আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব আৰু যদি মোৰ ভিডিওটো চাই ভাল পায় তেনেহলে এটা লাইক কৰি দিব কমেন্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব হে আৰু আপোনালোকলৈ আশা থাকিল মোৰ ভিডিওটো শেষলৈ নখোৱা মানেতো আপোনালোকে জানেই যেটো বছৰৰ নতুন ধান হয় সেই ধানখিনিৰ পৰা যেটো প্ৰথম চাউল সেইখিনি প্ৰসাদ হিচাপে আগত ভগৱানলৈ ভোগ আগবঢ়োৱা হয় তাৰ পিছতহে মানুহে সেইখিনি খায় আৰু বেলেগ বেলেগ ঠাইত হয়তো বেলেগ বেলেগ ধৰণে নিয়মবোৰ পালন কৰে কিন্তু আমাৰ ইফালে যেনেকৈ নিয়মখিনি পালন কৰে সেইখিনিৰে সৰু সৰু ভিডিও ক্লিপ লৈ আপোনালোকক মই দেখাই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ পৰা আশা থাকিল নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পাব তেনেহলে মোৰ ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে গোটেইখিনি ভিডিও চাই যাব তেতিয়াহে জানিব পাৰিব আমাৰ নামনি অসমৰ ধুবুৰী জিলাৰ নখোৱা উৎসৱ কেনেদৰে পালন কৰে বলক তেনেহলে মোৰ লগত আমাৰ ফালৰ নখোৱা উৎসৱটো সকলোৱে চাই ল এয়া এইজনীক চাওক এইজনী ৰাতিপুৱাৰে পৰা একদম ফুৰ্তিৰ সীমা নাই তাই মানে জানে ঘৰত কিবা উৎসৱ হৈ আছে সেইকাৰণে তাইৰ একদম পুৰা ফুৰ্তি তাই একদম গাপা ধুই লৈছে ৰাতিপুৱাই মায়ে ধুই দিছে তাইৰ গাপা ভালকে তাই এতিয়া চাওক কি দুষ্টামি কৰি আছে সি মানে নকব আৰু এমিকে খেলি থাকে অকল নজৰ দিব লাগে যাতে মানে পৰিচৰে দুখ সুখ নাপায় এয়া এনেকৈ খেলি থাকে তাইৰ একদম পুৰা ফুৰ্তি তাইৰ আইতা আহিছে ককা আহিছে পেহী আহিছে খুৰা সব আহিছে আমাৰ ঘৰত আলহী আৰু এইজনীক চাওক এইজনী একদম খেলি আছে উৎপত্তি এজনী আমাৰ এয়া চাওক তাইৰ কাৰণে এটা বস্তুও ভালকৈ ৰাখিব নোৱাৰোঁ মই ভালকৈ থৈ দিওঁ তাই আৰু পুনৰ মানে সেইখিনি খেলি মেলি লগাই থৈ দিয়ে এয়া চাওক এইজনী কেনেকৈ খেলি আছে চাওক এইজনীক মা হাই হাই কৈ দিয়া এটা আৰু এইফালে আমাৰ আবু আৰু এইফালে আছে বাই এইফালে ভোগ বনাই আছে ৰব মই আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাই আছো এয়া বনাই আছে এয়া আমাৰ আবু আমাৰ গুৰু আবু এইফালে আছে বাই বনাই আছে এইফালে আছে আমাৰ মা আৰু এইফালে ভিতৰত মাহীয়ে বনাই আছে বহুত কিবা কিবি এয়া মাহীয়ে এইফালে বনাই আছে পনীৰৰ আঞ্জা বনাব এয়া বনাই আছে আৰু এইজনী আমাৰ বাই এয়া এইফালে আমাৰ পেহী আহিছে পেহী আছে সৰু পেহী তাৰপিছত আছে এইফালে ভাইটি বহি আছে একদম পুৰা ৰাজাৰ নিচিনাকৈ সোফাত আৰু হাঁহি আছে মিচিক মিচিক আৰু এইফালে আছে ভণ্টি আৰু এইজনী তাৰপিছত এইফালে পেহাই জিৰণি লৈ আছে আৰু এইজনীক চাওক তাই একদম পুৰা ফূৰ্তি আবু আহিছে পেহী আহিছে খুৰা আহিছে চবকে লগ পাইছে তাইৰ মানে ফূৰ্তি একদম সীমাই নোহোৱা হৈ গৈছে সেয়া চাওক নাচি আছে চাওক তাই নাচি আছে আৰু এইজনী হৈছো মই ব্যস্ততাৰ মাজতো অলপ অলপকৈ ভিডিঅ' ক্লিপ লৈ আছো আৰু আপোনালোকৰ পৰা বহুত আশাবাদী আপোনালোকে মোৰ ভিডিঅ'টো চাব শেষলৈকে মোৰ ভিডিঅ' লাইক কৰিব কমেণ্ট কৰি জনাব ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে আৰু আপোনালোকলৈ মোৰ আশা আৰু এইফালে ভণ্টি আহিছে ভণ্টি বহি আছে দেখাম বাৰু ভণ্টিক আৰু এয়া ভণ্টিজনী আহিছে বহি আছে তাই আৰু এইফালে বনাই আছে ঠিক আছে বাৰু আগতে বনোৱা হওক তাৰপিছত মই অলপ অলপকৈ আপোনালোকক দেখাই যাম ভালকৈ আপোনালোকে ভিডিঅ'টো চাই যাব একদম চবে পুৰা ব্যস্ত এয়া মা আমাৰ তামোল খাই গালত হাত দি বহি আছে কিবা ভাবি আছে আৰু এয়া
সবে পুরা একদম ব্যস্ত আৰু এয়া এইফালে পূজাৰ কাৰণে প্ৰসাদ ৰেডি কৰিছে মই দেখাই আছো কি আছে প্ৰসাদত এয়া এইখিনি আছে গুড় আৰু চেনি তাৰপিছত নাৰিকল তাৰপিছত খেজুৰ বাতাসা কল আৰু গিলাচত আছে গাখীৰ আৰু এইখিনি হৈছে দৈ তাৰপিছত আছে আপেল কমলা আৰু বুট লগতে আছে চাউল আৰু এইফালে আছে ঘি মধু আৰু এখন গামোচা লাল মানে ৰঙা ৰঙৰ গামোচা তাৰপিছত এইখিনি হল ফুল এইখিনি আগত ৰেডি কৰি লৈছে এইখিনিৰে প্ৰথমতে পূজা দিব তাৰপিছত যিখিনি ভোগ বনাই আছে সেইখিনি প্ৰসাদ হিচাপে আগবঢ়াব আপোনালোকে চাই যাব ভিডিঅ'টো মই গোটেইখিনি বস্তু অলপ অলপকৈ দেখাই যাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে বুজি পাব নামনি অসমত কেনেকৈ নখোৱা উৎসৱ পালন কৰে সেয়াই আৰু ভিডিঅ'টো চাই যাব এয়া এইফালে আমাৰ গুৰু আবুৱে পূজাৰ সকলোখিনি যা যোগাৰ কৰি লৈ পূজাত বহিছে পূজা কৰি আছে ভগৱানক বস্তুখিনি ৰেডি কৰি লৈছে আমাৰ ঘৰৰ পূজাখিনি কৰা হ'ল এবাৰ আমি এইফালে তুলসী জোপাৰ তলত আহিলোঁ পূজা দিবলৈ এইফালে পূজা চলি আছে তুলসীৰ তলত পূজা দি আছে এইবাৰ গাইছে দিয়ে একটা দিন মতন হাতে দিতে মিলিয়ে খুলিয়ে পানা নিয়ে গেল উপরে বাসিতে আসিয়ে রাখিয়ে দিন ফেলে দুধ দিয়ে গোয়াল গরু যা কম বাউ তুলসী জোপাৰ তলত পূজা হৈ গ'ল এইবাৰ মন্দিৰৰ ভিতৰত পূজা কৰিব সেয়া এইজনী আগতে উঠিছে মন্দিৰত
অতে সাজাইছেন আই সাজাইতে মানে বাড়িতে করে আনি দিলে হয় যায় সাজাইছে বলে ওই যে মা খালি বাড়ি এই যে খাও এইফালে আমাৰ মন্দিৰৰ পূজাখিনি হৈ গ'ল তাৰপিছত এইফালে চবে শান্তিৰ জল লৈ আছে আৰু এইজনী চাওক চবে লৈ আছে আৰু তাই কি ধুনীয়াকৈ চাই আছে চবকে এয়া এইফালে আমাৰ নখোৱাৰ পৰ্ব চলি আছে এইবাৰ খোৱা বোৱা এইফালে গুৰু আবু তাৰপিছত মাহী আৰু এইফালে আছে দাদা খাই আছে সেৱা লৈছে এইফালে আজিৰ পৰা আমি ঘৰত নতুন চাউলৰ ভাত খাব পাৰিম নিয়মখিনি হৈ গ'ল আজিৰ পৰা আমাৰ আৰু এয়া এইফালে বাহিৰত চবে খাই আছে আৰু এইজনীক চাওক এই জল ফেলাই মাই চবে খোৱাৰ পিছতহে আমি খাম আৰু একেবাৰে খাই গৈ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ আমাৰ নখোৱাৰ নিয়মখিনি যিখিনি কৰিবলগীয়া আছিল সেইখিনি গোটেইখিনি হৈ গ'ল গুৰু আবুৱে সেৱা ল'লে তাৰপিছত ভোগ গ্ৰহণ কৰিলে আৰু গুৰু আবুৱে সেৱা লোৱাৰ পিছত ঘৰৰ ডাঙৰখিনিয়ে খোৱাৰ পিছত এতিয়া তাৰপিছত আমি গোটেইখিনি খালোঁ ঘৰৰ খোৱা লোৱা এইখিনি গোটেইখিনি শেষ হৈ গ'ল আজিৰ দিনটো গোটেই ব্যস্ততাৰে পাৰ হ'ল তথাপি মই ব্যস্ততাৰ মাজত অলপকৈ ভিডিঅ' ক্লিপ লৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে চাব ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইকো কৰি দিব লগতে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিৰ ভিডিঅ'টি ইমানলে পিছত আকৌ লগ পাম আন এটি নতুন ভ্লগৰ সৈতে বাই